নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহাগৰ 1 তাৰিখ অসমীয়া নতুন বছৰ। সকলোলৈকে মোৰ হিয়া ভৰা ওলগ জনালোঁ। সকলোৰে যেন জীৱনবিলাক ৰঙীন হৈ পৰে আকৌ নতুন বছৰত। আৰু আজি মোৰ ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। মই এতিয়া যাবলৈ ওলাইছোঁ ভণ্টিৰ ঘৰত আৰু প্ৰথমতে মন্দিৰত সোমাম, তাৰপিছত ভণ্টিৰ ঘৰ পাম। আমাৰ লগত এতিয়া মাও ওলাইছে, সকলো এতিয়া যাবলৈ ৰেডি। আমাৰ যাত্ৰা আৰম্ভ হ'ল মায়ঙৰ অভিমুখে আৰু ৰাস্তাটোৰ দুয়োকাষে গছেৰে ভৰি আছে। সেউজীয়াৰ পৰিৱেশৰ মাজত গাঁৱৰ পৰিৱেশটো সঁচাকৈ বহুত মনোমোহা। ভণ্টিৰ ঘৰলৈ বহুত দিনৰ পিছত আহিছোঁ, গোটেইকেইজন একেলগে। সঁচাকৈ বহুত ভাল লাগে ইয়াৰ পৰিৱেশটো। আৰু আজি বহাগৰ 1 তাৰিখ। এয়া সৰু ল'ৰা ছোৱালীবিলাকে ৰাস্তাত গাড়ীবিলাক যাব দিয়া নাই, আগভেটি নাচি আছে। কিন্তু মোৰ দেখি অলপো ভাল লগা নাই, কাৰণ আমি আগতে সৰুতে হুঁচৰি মাৰিছিলোঁ মানুহৰ ঘৰে ঘৰে। মানুহ ঘৰে ধুনীয়াকৈ আশীৰ্বাদ পায়। তাৰপিছত আৰু আমি যিখিনি পইচা উঠিছিলে সেইখিনি খানা খাইছিলোঁ। কিন্তু এইটো জানো তেওঁলোকৰ হুঁচৰি হৈছে? এখন গাড়ীটোন তেওঁলোকে এনেই টকাটো বজাই দিছে, তালটো বজাই দিছে। এইটো হুঁচৰি হোৱা নাই, একোৱে হোৱা নাই। এনেই অকল ৰাস্তাটো ভেটি পইচাটো লৈছে। এইটো আচলতে ডাঙৰখিনিয়ে তেওঁলোকক এইটো শিক্ষা দিব নালাগে। তেওঁলোকেনো কি জানিব বিহু হুঁচৰি মানে কি? প্ৰতিঘৰ মানুহৰ ঘৰলৈ যাওক, তেওঁলোকে কিবা এটা দিব, সেইটোৱেই বহুত আশীৰ্বাদ তেওঁলোকৰ কাৰণে আৰু মনটোও ভাল লাগে। এনেকৈ ৰাস্তাত চেকিং পুৰা। আমি মায়ঙলৈ আহোঁতে গণেশ মন্দিৰটো ৰাস্তাতে পালোঁ। তাতে এতিয়া অলপ সেৱা কৰি লওঁ ভগৱানৰ ওচৰত, কাৰণ আজি বহাগৰ 1 তাৰিখ। প্ৰথম ভগৱানৰ ওচৰতে সেৱা কৰি লওঁ এভাগ। বান্দৰ পোৱালিটো ক'ত গ'ল? ধুনীয়াকৈ ভগৱানৰ ওচৰত সেৱা কৰি ল'লোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ। চাৰিওপিনৰ পৰিৱেশটো ইমানেই ভাল লাগিছে। এতিয়া আমি ভণ্টিহঁতৰ ঘৰ পালোহি আৰু মানসী বিহুৰ আগতে আহিলে ঘৰলৈ। আৰু এয়া বুবু চাইকেল চলাই আছে। এইকেইদিন তাই ঘৰত নাই, ঘৰটো গোটেই খালী, মানে তাইৰ লগত লগাও হৈ গ'ল। ছোৱালীজনী যেতিয়া ঘৰখনত নাথাকে বহুতেই বেয়া লাগে আৰু সকলোৰে মনটো বেয়া লাগে বাৰু। আমাৰ ইয়াত আহি পুৰা ফূৰ্তি খেলি আছে। ভণ্টিয়ে বিহুলৈ গামোচা লগাইছিলে আৰু তাঁতৰ শালখন এনেকৈ থোৱা দেখি মোৰ ববলৈ মন গ'ল। দুকোপমান বৈ চালোঁ, কিন্তু পিছত গম পাইছিলোঁ বিহুত বোলে 7 দিনলৈ তাঁতৰ শাল নবয় আৰু তাই সেইকাৰণে এইকেইদিন বোৱা নাই, ঢাকি থৈছিলে। মোক দেখি ল'ৰাটো তাঁতৰ শালখন ববলৈ মন গ'ল, কেনেকৈনো বয়। সিও বৈ চালে এবাৰ আৰু ধুনীয়াকৈ পাৰিছে সিও। এতিয়া চবে বিহু ৰীল বনাই আছে, ককায়েক আৰু ভণ্টি দুজনী, ভায়েক। আৰু এইপিনে আমাৰ ৰীল তুমি মোৰ বুকুৰে হীৰা বাখৰ মণি মৰমত মাতিছো তোমাক জানে মণি। তুমি মোৰ বুকুৰে হীৰা বাখৰ মণি। কতেনো গৈ আছিলা বিচাৰি গৈ ফুৰালা
কতেনো গৈ আছিলা বিচাৰি গৈ ফুৰালা জানো এয়া ভণ্টি পুৰা বনোৱাত ব্যস্ত কি বনাইছ ভাত বহাই দিছোঁ তাৰপিছত এইটো হ'ল পাৰ মাংস সেইটো পাৰ মাংস জহা চাউলৰ ভাত তাৰপিছত দালি তাৰপিছত আলু ভাজি আছোঁ আলু ফ্ৰাই এইটো পাপৰ ভাজিম আৰু তাৰপিছত এইটো হ'ল ছাগলী মাংস চালৰ সৈতে থাকে মজা দুইটাই বনাই আছানে দুইটাই বনাই আছে এতিয়া আমি খাম আৰু আৰামছে আৰু বোৱা চাউল দৈ ক্ৰীম আছে দিবলৈ বিচাৰিছে কিন্তু আমি ভাবিছোঁ মাংসৰ লগত বোৱা চাউল খাই বেছি ভাল লাগে সেইকাৰণে মাংসৰ লগতে খাম আপোনালোকে বাৰু কোনে কোনে বৰা চাউলৰ জলপান ভাপত দিয়া মাংসৰ সৈতে খাই ভাল পায় কমেণ্টত ক'বচোন এতিয়া আমি সকলোৱে ভাত খাব লৈছোঁ আগতে মতা মানুহখিনিক দি লৈছোঁ আৰু এইপিনে বাচ্ছা পাৰ্টি খাই লওঁ আৰু ভণ্টি ঘৰত এইপিনে আছে ছাগলীৰ মাংস ল'বা আৰু ছাগলী মাংস ধুনীয়াকৈ ভণ্টি চবতে কাজি এতিয়া আমাক ডাব কাটি খুৱাব আৰু এইপিনে তাঁতৰ শাল লগাই থৈছে গামোচা নাই এইপিনলৈকে আহিছে আহিছে এতিয়া নাৰিকলে আছিলে এইটো মই এতিয়া দাঁত কাটি খুৱাই দিলে এনেকুৱা এজনী ঘৰত আৰু মাইকী মানুহ থাকিলে মতা মানুহৰ কামখিনি অকলে চম্ভালি ল'ব পাৰে খালি পেলালে ভণ্টি ঘৰৰ পৰা যাবলৈ ওলাইছোঁ কিবা